পিক এবছলিউট চিনেমা ইনচেন বুলি যে কয় হয় হাউচ অফ দ্য ড্ৰেগনৰ এপিসোড 2 সিজন 2 একদম ইনচেন লেভেল হয় আৰু আমি ফাৰ্ষ্ট এপিসোডটো দেখিছো অলৰেডি ৰিভিউ কৰিছো সোনা যদি আপোনালোকে চাব পাৰে তো হেতুৱে ইনচেন এপিসোড আছিল পুৰা ফুল অন মাৰামাৰি ৱাৰ আছিল ফাৰ্ষ্ট এপিসোডতে আৰু এইবাৰ সেকেন্ড এপিসোডটো আজি মই চালো আৰু আজিও ওলাইছে হিন্দী আৰু ইংলিছ দুটা ল্যাঙ্গুৱেজতে ওলাইছে আপোনালোকে হটষ্টাৰত জিঅ' হটষ্টাৰত গৈ চাব পাৰে আৰু যোনে যোনে গেম অফ থ্ৰনছৰ ফেন্স তেওঁলোকেতো জানে এইখন সিৰিজৰ কথা গতিকে গেম অফ থ্ৰনছ ফেন্সৰ কাৰণে এইখন সিৰিজটো ট্ৰিট টু ৱাচ মানে চেৰি অন দা টপ বুলি যে কয় মানে ও হো নেক্সট লেভেল গৈছে এইখন সিৰিজৰ মানে CGI VFX ফুল অন ড্ৰেগন ৱাৰ কি কম আৰু গতিকে ভিডিঅ'টো শেষলৈ চাব প্ৰথমবাৰ আহিছে যদি সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেন্ট কৰি জনাব তো হাউচ অফ দ্য ড্ৰেগন এপিসোড 2 ইট ওয়াজ এপিক মই ক'লোৱে মই আৰু যদি এবাৰ মই কাহিনীৰ কথা কওঁ উইদাউট অলপমান হলেও স্পইলাৰ পাব আপোনালোকে তো লাষ্ট এপিসোডত আমি দেখিলো যে জেছ আমাৰ যি যে জেছ মিন্স জেছেৰেছ টাৰ্গাৰিয়েন নে কি তাৰ নাম ৰেনেৰাৰ যোনটো ল'ৰা সি ৰেনেৰাক বন্দী কৰি কিনে যি ফুল অন ৱাৰত গুচি যায় তাৰ পিছত সি যাই কিনে লাষ্টত পানীত ডুবি কিনে তাৰ মৃত্যু হয় দুখজনক আৰু ড্ৰেগনটো তাৰ লগত থাকে ড্ৰেগনৰ পৰা সি ওলাব নোৱাৰে মানে বান্ধা থাকে আৰু লাষ্টত ড্ৰেগনটো পানীত ডুবি যায় আৰু লাষ্টত সিও মৃত্যুবৰণ কৰে তাৰ পিছত এইটো এপিসোড আৰম্ভ হয় তাৰ সেই যি ডেড বডিটো পাই আনে তাৰ পিছত এফালে ৰেনেৰাই খুব প্ৰকাশ কৰি থাকে আৰু দুখ লাগে বহুত যে কিয় সি অকলে গ'ল মোক বন্দী কৰি এফালে তাৰ লগত যি আছিল আমাৰ ষ্টেলাৰ বুলি এটা আৰু এটা ড্ৰেগন আছিল যোনটো ড্ৰেগনক আমাৰ বেলাই মানে টেম কৰি লৈছিল টেম মানে পোহনীয়া টাইপ কৰি লৈছিল কিন্তু সি আনকন্ট্ৰলেবল হৈ গৈছে ড্ৰেগনটোই জেছক যুদ্ধখনত বচাব নোৱাৰিলে সি নিজে পলাব বিচাৰিছিল মানে নাৰ্ভাছ ফিলিং কৰি গতিকে এইফালে বেলায়ৰ ভয়তে এতিয়া কি কৰিব মানে যিমান যি হলেও ৰাজকুমাৰ হয় আমাৰ প্ৰিন্স জেছ সি মৰি গ'ল এতিয়া ইফালে তাইও ভটকি থাকে ইফালকে বেলেগ বেলেগ জায়গাত যায় আৰু এইফালে আমাৰ ডেমনে যেহেতু যুদ্ধখন আমাৰ ৰেনেৰাহতে জিকি যায় গতিকে এইফালে ডেমন টাৰ্গেৰিয়ানে জংঘলৰ মাজতে যুদ্ধ শেষ কৰি কিনে পুৰা জচন মনাই থাকে জচন মানে একদম ভিক্টৰী মানে মনাই থাকে একদম মানে হাতত একদম ওয়াইন চাইন লৈ কিনে একদম তাৰ মানে যি আৰ্মিটোৰ লগত তাৰ পিছত এইফালে খবৰ পঠোৱা হয় ৰেভেন খবৰ পঠোৱা হয় যে ডেমন টাৰ্গেৰিয়ানক যে the prince has no more prince has died গতিকে you have to come to ৰেনেৰা তাৰ পিছত ডেমনে আহি কিনে ৰেনেৰাৰ ওচৰলৈ আহে দেখা পাওঁ আমি আৰু তেওঁলোকে প্লেন বনায় কেনেকৈ কিংছ লেণ্ডিং যোৱাৰ প্লেন বনায় আৰু ইফালে আমাৰ যি কিংছ লেণ্ডিঙত আছে এলিচেণ্ট আমাৰ এলিচেণ্টে এইফালে ডিল এটা কৰে যে আমাৰ যি এমন টাৰ্গেৰিয়ান যোনটো নাই যোনটো খাটৰা এতিয়া বৰ্তমান এমন টাৰ্গেৰিয়ানে যেতিয়া হেৰেন হললৈ গুচি যাব ড্ৰেগন লৈ সেই সুযোগ লৈ কিনে যাতে ইহঁতে এন্ট্ৰি কৰিব পাৰে কিংছ লেণ্ডিঙত আমাৰ ডেমন টাৰ্গেৰিয়ান আৰু ৰেনেৰা তো সেইটো প্লেন কৰি থাকে তো আমি দেখা পাওঁ তাৰপিছত যে এমন টাৰ্গেৰিয়ানে যোনটো সবচে বিগেষ্ট অফ অল ড্ৰেগন যোনটো ভেগাৰ লৈ কিনে কিংছ লেণ্ডিঙৰ পৰা উৰা মাৰি তেওঁ হেৰেন হলত যায় আৰু হেৰেন হলত যায় চব জ্বলাই দিয়ে হেৰেন হল কব্জা কৰি লয় আমাৰ এমন টাৰ্গেৰিয়ানে আৰু তাতে কম্বেট ফাইটত পিছৰ পৰা এজনে তেওঁক চুৰি মাৰি দিয়ে আৰু সেই চুৰিত তেওঁ নমৰে কিন্তু তেওঁ মানে উইচ এজনী থাকে আপোনালোকে দেখিছে উইচজনীক মাৰিব যাওঁতে তেওঁ বেহুজ হৈ কিনে আনকনচিয়াছ হৈ যায় উল্টাই উইচজনীক হেল্প খোজে যে সেভ মি প্লিজ সেভ মি তো মেবি উইচজনীয়ে তাক হেল্প কৰিব আৰু উইচজনীক কি নামাৰিব চাগে এনেকুৱা হ'ব পাৰে কাৰণ উইচজনীয়ে আমি অলৰেডি ডেমন টাৰ্গেৰিয়ানৰ লগতো দেখিছো ডেমন টাৰ্গেৰিয়ান যেতিয়া হেৰেনৰত আহিছিল তাৰপিছত এতিয়া ইহঁতে প্লেনিং কৰে ৰেনেৰা আৰু ডেমনে প্লেনিং কৰে যে সিহঁতে কিংছ লেণ্ডিং আহিব তাৰপিছত ফুল অন পুৰা ড্ৰেগন চেগন লৈ পুৰা আহি যায় আমাৰ কিংছ লেণ্ডিঙত আহি এন্ট্ৰি মাৰি কিনে অলৰেডিতো তাৰপিছত এইফালে আমাৰ দেখা পাওঁ যে এলিচেণ্টক তাৰে কিছুমান যি এমণ্ডৰ মানুহে হাই কাউন্সিলৰ যোনবিলাক মেম্বাৰ এটা দুটাই মানে এটা মেম্বাৰে
তাইক গম পায় এই কথাবিলাক গম পাই কিনে তাইক মানে সেই কৰিব বিচাৰে তাৰ পিছতে আৰু কাউন্সিলৰ বেলেগ মেম্বাৰে দেখি কিনে তাক এৰেষ্ট কৰাই দিয়ে মানুহজনক এৰেষ্ট কৰাই কিনে চেলত বন্দী বনাই থৈ দিয়ে আৰু ইফালে আমি দেখা পাওঁ তাৰপিছত ডেমন আৰু ৰেনেৰা আহি পায় কিংছ লেণ্ডিঙত আহি কিনে ড্ৰেগনৰ পৰা নামি কিনে বাহিৰততো যুদ্ধ কৰিবলগীয়া নহয় কিন্তু মানে মেনশ্যনৰ ভিতৰত গৈ যি এমণ্ডৰ একদম মানে যি সেই থাকে পাক্কা যোনবিলাক সেই থাকে মানে চলজাৰ সেইকেইটা মানে লাগিব আহি কিনে ইহঁতৰ হাতত মাৰা যায় ডেমনৰ হাতত মাৰা যায় আৰু তাৰপিছত ডেমনে কি কৰে ৰেনেৰাক লৈ কিনে যোনটো আমাৰ যি আইৰন থ্ৰন দেখা পাওঁ য'ত মেইন সিংহাসনখন আছে গেম অফ থ্ৰনছত আমি বহুতবাৰ দেখিছোঁ সেই ৰুমটো গতিকে তাত লৈ যাই কিনে তাৰপিছত এজনকৈ ট্ৰেইটাৰক লৈ আনে ট্ৰেইটাৰ মানে যি মানে আমি যদি কওঁ মানে ট্ৰেইটাৰ মানে বিশ্বাসঘাতকতাকাৰী মানে দ্ৰোহী আৰু তো সেই ট্ৰেইটাৰক দেখাব ট্ৰেইটাৰ এজনতো সেই কাউন্সিলৰ মেম্বাৰজন যোনে আমাৰ এলিচেণ্টৰ লগত বেয়া কাম কৰিব ওলাই তো তাক লৈ আনে আৰু লগতে আমি দেখা পাওঁ অটো হাইটাৱাৰ হ'ল আমাৰ এলিচেণ্টৰ দেউতা তো অটো হাইটাৱাৰক চুচৰাই লৈ আনে ডেমনে আৰু আনি কিনে আমাৰ ৰেনেৰাক কয় যে শিৰচ্ছেদ কৰি দিয়া অটো হাইটাৱাৰত তেতিয়াহে তুমি কুইন হ'বা আৰু এই মানুহবিলাকে তোমাক বিশ্বাস কৰিব তো ডেনেৰাই প্ৰথমতে ঝিকঝিকাই অলপ হেজিটেট কৰে তাৰপিছত আমি দেখা পাওঁ যে পুৰা ছাৰ ধৰচালক আমাৰ ৰেনেৰাই অটো হাইটাৱাৰৰ কৰি দিয়ে আৰু ইফালে ডেমনেও সেই কাউন্সিলৰ হাই মেম্বাৰজনৰ কৰি দিয়ে তাৰপিছতে আমি দেখা পাওঁ এলিচেণ্ট আৰু এলিচেণ্টৰ যি জীয়েকজনী আৰু লগতে নাতি যি মানে এটা বাচ্চাকটো মাৰিয়ে দিছিল ফাৰ্ষ্ট ছিজনত ডেমনৰ মানুহে ভুলতে তো সিহঁতে আহে পলাই আহি কিনে কিংছ লেণ্ডিঙত সোমায় আৰু তেতিয়া এলিচেণ্টে নিজৰ দেউতাকক মৰি থকা দেখা পায় শিৰচ্ছেদ কৰি থকা দেখা পায় হোৱাৰ পিছত আৰু আমাৰ দেখা পাওঁ আমাৰ যি ৰেনেৰা টাৰ্গেৰিয়ান আছে ৰেনেৰা একদম আইৰন থ্ৰনত বহি থাকে তো বাকী চবে মানে ৰেনেৰাক এতিয়া কুইন হিচাপে মানি লয় গতিকে ফুল অন ৱাৰ এই এপিছডটো কৈছো নহয় একদম থ্ৰিলাৰ এপিছড আছিল মানে এনেকুৱা দুটা একেলগে ইমান ইণ্টেন্স লেভেলৰ এপিছড গেম অফ থ্ৰনছত আমি নাপাওঁৱে সাধাৰণতে কিন্তু এইবাৰ ষ্টাৰ্টিঙতে এপিছড 1 আৰু 2 মানে ফুল অন নেক্সট লেভেলৰ মানে ৱাৰ দেখা পাইছোঁ গতিকে বহুতেই বেছি ইণ্টাৰেষ্টিং এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকে আমাৰ চেনেলটোতে অকল চাব পাব গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আপোনালোকে গেম অফ থ্ৰনছ বা হাউচ অফ দ্য ড্ৰেগন চাইছেনে নাই তেতিয়ালৈ আহিছোঁ আন এটা ভিডিঅ' লৈ আনিম আপোনালোকৰ ওচৰত বাই বাই থেংক ইউ